বন্ধুসকল মাই ফাৰ্ষ্ট ইউটিউব চেনেল চাকলিজ এভৰিথিং ফেক্টত আপোনালোকক সকলোকে খুশ আমদিত চ' বন্ধুসকল আজিৰ এই ভিডিঅ'টো মানে এনেকুৱা যে মোৰ কলেজৰ ফ্ৰেণ্ডছবিলাকে মোক কৈ থাকে যে তুমি এটা খেতি পথাৰৰ ওপৰত এটা ভিডিঅ' বনোৱা চ' মই সিহঁতক কৈছিলোঁ যে মোৰ খেতি পথাৰত ওপৰত ইমান নলেজ নাই তথাপিও সিহঁতে কৈছে যে তোমালোকে যে গাঁৱত খেতি কৰা বা তোমালোকে কি খেতি কৰা সেইটো দেখাবলৈ বা সেই উদ্দেশ্যে তুমি এটা ভিডিঅ' বনাবা চ' সেই উদ্দেশ্য আগত ৰাখি মই আপোনালোকক এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টো অলপ আনন্দ দিব চ' আহক তেনেহ'লে আমি দেৰি নকৰি এই ভিডিঅ'টো আপোনালোকক যি খেতিখন দেখাই আছোঁ এই খেতিখন হ'ল বন্ধাকবিৰ খেতি চ' এইবিলাকে আমাৰ বন্ধাকবিৰ খেতি আপোনালোকে দেখিবলৈ পাইছে এই বন্ধাকবিবিলাক ইমান ডাঙৰ হোৱা নাই এই বন্ধাকবিবিলাক ৰোৱাত এমাহ মান হৈছে আৰু ডিচেম্বৰৰ এইটো হ'ল নৱেম্বৰ মাহ আৰু ডিচেম্বৰৰ 15 পৰা 20 তাৰিখলৈকে এই বন্ধাকবিবিলাক মানে কিছুমান বেচাৰ উপযুক্ত হৈ উঠিব চ' আপোনালোকক মই ভালদৰে দেখাই আছোঁ চাওক আপোনালোকক আৰু মই ভালদৰে দেখাই আছোঁ এইবিলাকে হ'ল বন্ধাকবি চ' আপোনাক দেখিবলৈ পাইছে আকৌ এবাৰ কৈছোঁ এই বন্ধাকবিবিলাক ইমান ডাঙৰ হোৱা নাই এতিয়াও পুলিয়ে প্ৰায় মানে ডাঙৰ হৈ আছে বন্ধুসকল এইটো হ'ল নৱেম্বৰ মাহ আৰু নৱেম্বৰৰ এই যে ধৰক ডিচেম্বৰৰ 15 পৰা 20 তাৰিখলৈকে এই বন্ধাকবিবিলাক মানে বেচাৰ উপযুক্ত হৈ উঠিব চ' এইটোই আছিল আমাৰ বন্ধাকবিৰ খেত আৰু ইফালে আছে অলপ মূলা খেতি চ' মূলা খেতি ইমান চ' বন্ধুসকল মূলা ইমান ৰোৱা নাই তথাপিও মানে আমাৰ ঘৰত খোৱাৰ বাবে ইয়াত এইবিলাক বেচাৰ বাবে নহয় ঘৰত খোৱাৰ বাবে জাষ্ট অলপ ছটিয়াই দিয়া হৈছে চ' আৰু এই এটা শাৰী পিঁয়াজৰ শাৰী আছে আপোনাক দেখিবলৈ পাইছে পিঁয়াজ এইটো হ'ল পিঁয়াজ এইবিলাক পিঁয়াজৰ খেতি মানে খোৱাৰ বাবে ঘৰত খোৱাৰ বাবে পিঁয়াজৰ খেতি কৰা হৈছে চ' এইবিলাক আছিল বন্ধাকবি আৰু মূলা চ' মই আকৌ নেক্সট খেতিটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে এই ভিডিঅ'খন চাই থাকক বন্ধুসকল আপোনাক আমি বন্ধাকবিৰ খেতি দেখালোঁ এতিয়া হ'ল জলকীয়া আৰু এই জলকীয়াটো তেনেকুৱা জলকীয়া নহয় এই জলকীয়াটোক মাইক্ৰ জলকীয়া বুলি কোৱা হয় মানে যিবিলাক জলকীয়া থাকে মানে জলকীয়াৰ বহুতো ভাগ আছে সেই ভাগবিলাকৰ ভিতৰত এইটো এটা অন্যতম ভাগ মানে যিবিলাক জলকীয়া থাকে সাধাৰণতে সেই জলকীয়াবিলাকতকৈ এই মাইক্ৰ জলকীয়াটো একেবাৰে বেলেগ ধৰণৰ বন্ধুসকল আপোনালোকে জানেনে ইয়াৰ এটা স্পেচিয়েলিষ্ট গুণ আছে সেই গুণটো হ'ল যদি বেলেগ জলকীয়া কোনো বস্তু ৰান্ধোতে যদি 10টামান ব্যৱহাৰ কৰা হয় বা 8টামান ব্যৱহাৰ কৰা হয় কিন্তু এই জলকীয়াটোত 4টা বা 5টামান ব্যৱহাৰ কৰিলেই মানে পুৰা ঝালা হৈ উঠিব মানে এটা জলকীয়া অকলে খাবই নোৱাৰি মানে খালি খাবই নোৱাৰি বেলেগ জলকীয়া যেনে আমি খালি খাব পাৰি কিন্তু এই জলকীয়াটো আমি খালি খাবই নোৱাৰি মানে পানী খাই থাকিব লাগিব ইমান ঝালা এই জলকীয়া এটা কথা লক্ষ্য কৰিছে এটা বস্তু নটিচ কৰিছে নে এই চাওক এই গছবিলাকৰ প্ৰতিটো গছৰ লগত এটা গছ এটাৰ লগত আনটো গছ এক সীমিত ডিষ্টেঞ্চ ৰাখি গছবিলাক কিন্তু ৰোৱা হৈছে কিন্তু এইফালে চাওক ইয়াত কোনো ডিষ্টেঞ্চ কোনো ব্যৱহাৰ কৰা নাই এইটো মানে এক শাৰী পাতি এই জলকীয়াটো ইয়াত কৰা হৈছে চাওক ইয়াত কোনো ডিষ্টেঞ্চ নাই এটা আছে ডিষ্টেঞ্চ মানে ইয়াত যাতে পানী দিয়া সুবিধা হয় যাতে মানে এইবিলাক ঘাঁহবিলাক নিৰোৱাত যাতে এইবিলাক মানে উলিয়াত এই ঘাঁহবিলাক উলিয়াত যাতে সুবিধা হয় তাৰ কাৰণে ইয়াত ডিষ্টেঞ্চ এটা ৰখা হৈছে কিন্তু ইয়াত কোনো ধৰণৰ ডিষ্টেঞ্চ মানে এইবিলাক ৰোৱাত কোনো ধৰণৰ ডিষ্টেঞ্চ ৰখা হোৱা নাই যিবিলাক নেকি ইয়াত ৰখা হৈছে এই ডিষ্টেঞ্চটো চাওক আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ ফুল আহিছে এই যে ফুল এইবিলাক হয় ফুল আহিছে আৰু এইটো বেছি সময় নাই আৰু ধৰক 10 দিনৰ ভিতৰত মানে এইবিলাক এই ফুলবিলাক ফলত পৰিণত হ'ব এসপ্তাহৰ ভিতৰত এই ফুলবিলাক ফলত পৰিণত হ'ব আৰু ধৰক 15 দিনৰ ভিতৰত এই ফলবিলাক বা এই জলকীয়াবিলাক খোৱাৰ বাবে উপযুক্ত হৈ উঠিব চ' এইবিলাক আছিল আমাৰ জলকীয়া খেতি আহক আৰু এটা লাষ্ট খেতি আছে এইটো আপোনালোকে দেখিবলৈ চেষ্টা কৰি আছোঁ ভিডিঅ'খন যদি ভাল লাগি থাকে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল এয়া আছিল জলকীয়া খেতি আৰু লাষ্ট যিটো খেতি আপোনালোকে দেখিবলৈ চাইছোঁ এইটো হ'ল এই খেতি চ' মই এইটোৰ নাম নাজানো চ' আপোনালোকে প্লিজ দয়া কৰি কমেণ্টত জনাই দিয়ক আৰু মই শিকাওক যে এইটো কি খেতি চ' প্লিজ জনাই দিয়ক কমেণ্টত জনাই দিয়ক প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ যে এইটো কি খেতি আপোনালোকে জনাই দিয়ক চ' আপোনালোকে দেখিবলৈ পাইছে এইটোতো ফুল আহিছে এইটোৱেই হয় ফুল চাওক মানে কটা আছে এইটো ইয়াত
কটা আছে সো এইটোতো অলপ ফুল আহিছে সো এইটোতো অলপ ফুল আহিছে সো এইটো আৰু মাত্ৰ 10 দিনৰ ভিতৰত এইটো ফলবিলাক আমি খোৱাৰ বাবে উপযুক্ত হৈ উঠিব আৰু এইটো বেচাৰ বাবে উপযুক্ত হৈ উঠিব সো আপোনালোকে দেখিব লৈছে এইটোৱে আমাৰ আছিল লাষ্ট খেতি বন্ধুসকল মই ইয়াত নাম নাজানো প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাই দিয়ক এইটো কি খেতি সো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব সো এইবিলাকেই আছিল আমাৰ লাষ্ট খেতি সো বন্ধুসকল প্লিজ জনাই দিয়ক আৰু বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিল সো প্লিজ কমেণ্টত জনাই দিব এইবিলাকে আছিল আমাৰ খেতি সো যেহেতু আমি গাঁও অঞ্চলত বসবাস কৰোঁ যেহেতু আমাৰ মাটি আছে কৰাৰ বাবে সুবিধা আছে তেনেহ'লে আমি কি কৰিম সো কৰিবই লাগে অলপ থুলমূলকৈ এইবিলাকেই আছিল আপোনালোকক মই দেখাই দিলোঁ বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিল সো প্লিজ কমেণ্টত জনাই দিব সো আজিলৈকে ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই ভালে থাকক কুকুৰে থাকক আৰু মোৰ আগন্তুক ভিডিঅ'লৈ অপেক্ষা কৰক